Nice to meet you, Anna. Okay, welcome, Bhaiya. Okay. ৰখাই 5 মিনিট মানে 50 মিনিট হয় নেকি? So সেইখন গাড়ীত আহিছিলোঁ এগেইন ফচি গ'লোঁ ৰাতি বাজিছে 2টা তো খোজকাঢ়ি আছোঁ এখন দলংখন পাৰ হৈ আছোঁ তো এনেকৈ মাজে অলপ টাইম ওলাই কিনে ভিডিঅ' এডিট কৰি আছোঁ তো মোৰ ভিডিঅ' এডিটিং এনেকৈ চলি আছে এইকেইদিন লাষ্ট কেইদিনমানৰ পৰা শান্তিমতে এডিট কৰিব পৰা নাই কিন্তু ডিমাণ্ড আছে যেতিয়া অডিয়েঞ্চৰ ভিউৱাৰ্ছৰ ডিমাণ্ড আছে যেতিয়া শুনিবই লাগিব কাৰণ তেওঁলোকৰ কাৰণে ভিডিঅ' বনোৱা হৈ আছে তো মই ট্ৰাই কৰি আছোঁ ভিডিঅ' সদায় দিবলৈ কেতিয়াবা গেপ পৰি যায় তাৰ কাৰণে আই এম চৰি ভিডিঅ'টো আগলৈকে চাই থাকিব পাই গ'লোঁ আৰু বহুত সময় পিছত চালা নাপাওঁ বহুত হৈ গৈছে ফাষ্টেগৰ বহুত লাফৰা গৈছে আধা ঘণ্টা 1 ঘণ্টামান ৰখিলোঁ ইয়াতে টোল গেটত ইয়াৰ পৰা 100 কিলোমিটাৰ লিখ পাইছোঁ আগলৈকে ৰাতি 2টা বজাত अन्ना जगह का नाम क्या है तुम्हारा नाम? आपका नाम क्या है? My name Tangavel. My name Tangavel. Okay. Your? My name Kayambul. Okay. यहाँ तो इतनी है तारसत न है. That's all. Nice to meet you, Anna. Okay, welcome, Bhaiya. Okay. So video টা ফলে চাই দিব আগফালে কি হয় কি ঠিক নাই 100 কিলোমিটাৰ পিছত কি হয় মোৰ দেখা ঠিক নাথাকে ৰাতি আৰু এটা হৈছে আকৌ বেয়া হৈ থাকিলে পিছে হ'ব মোৰ লগত অ'কে গুড মৰ্ণিং বন্ধুসকল আজি এখন ট্ৰাকতে ট্ৰেভেল কৰি আছিলোঁ আৰু বেমাৰ বহুতে যেনেকৈ লাডাখৰ ট্ৰিপটোত যেনেকৈ ট্ৰাকখনত বেমাৰ ঢেৰ আছিল এখনতো তেনেকুৱাই তাৰপিছত আজি কি হৈছে ৰাতি যোন ড্ৰাইভাৰ আছে কৈছে কি তুমি মোক 1000 এটা দিয়া মোৰ ডিজেল কম আছে চ' মই 1000 এটা দি দিছোঁ তেওঁ কৈছে যে আমি তাতে ট্ৰাক তো মানে লোডেড ট্ৰাকটো তো লোডেড আনলোডিং কৰিলে তাতে পইচা যেতিয়া পাম তোমাক তেতিয়া পইচাটো দি দিম গম নাপাওঁ এতিয়া দিয়ে নিদিয়ে যিহেতু মোক হেল্প কৰিছে আৰু তাহাঁতে মোক হেল্প যেতিয়া বিচাৰিছে মই এটা হেল্প কৰি থৈ দিছোঁ ইয়াৰ পিছত গম পাম যে হেল্পটোৰ তো মানে যেনেকৈ কৈছিল তেওঁলোকে তেনেকৈ কৰিল নে নাই গম পাম মই ডাউটত আছোঁ কিন্তু দিব যেন লাগিছে বেছি কি হয় ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু আজি কি হয় গম পাই থাকিব হা ডাব্বা এনিৱে যেতিয়া ফ্ৰেছ হ'ব গৈছে ৱেল ভিডিঅ'বিলাক কেনেকুৱা পাইছে চাই কিনে বন্ধুসকল কমেণ্ট কৰি কিনে জনাব ভাল লাগে যদি ভাল হৈছে ভাল পাইছে আৰু যদি বেয়া পাইছে ক'ব কাৰণ মই সেই বস্তুখিনি শুধৰাব পাৰিম মই গম পাইছোঁ মোৰ ভইচটো ল' হৈ আছে কাৰণ মোৰ তাত মাইক নাই মাইকটো নাথাকিলে ভইচটো বহুত ল' হৈ যায় মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ মই যিমান ভালকৈ ভইচ এটা দিব পাৰোঁ চেষ্টা কৰিছোঁ নেক্সট এইটোতো এনেকৈয়ে যাব এই ছিজনটো মানে ছিৰিজটো কিন্তু নেক্সট যেতিয়া ভিডিঅ' বেলেগ এটা টুৰত ওলাম তেতিয়া মই মাইক এটা লৈ ল'বলৈ চেষ্টা কৰিম বাৰু অ'কে ভিডিঅ'টো আগফালে চাই থাকিব আৰু আগত কি হয় গম পাই ভগৱান জানে কি হৈ আছে টায়াৰ কালি এটা টায়াৰ ব্লাষ্ট হৈছিল সেই টায়াৰটো লগাইছে আৰু এইটো তাৰমানে গোটেই ব্লাষ্ট হৈ গৈছে তো নতুন টায়াৰ এটা লগাব হেন তেন কেনা কেনি কিবা কি আৰু কেতিয়া গৈ পাওঁ ঠিক নাই গৈ পাওঁনে নাই তাকো ঠিক নাই 1000 টকা পাওঁনে নাই সেইটো ঠিক নাই এডজাষ্টমেণ্ট চলিব লাগিব আৰু উপায় নাই ন' অপশ্যন মানে ইমান ধুনীয়া বিহেভ কৰি আছে মই তাৰমানে এৰি থৈ যাবও পৰা নাই মানে তো লেটছ সি কি হয় ভোক লাগিছে একচুৱেলি চাই থাকিব ভিডিঅ'টো আগফালে কি অৱস্থা কৰিলে মোৰ ৰখাই 5 মিনিট মানে 50 মিনিট হয় নেকি কিমান টাইম ৰখাই দিলে আৰে ইয়াৰ মোৰ এনেকুৱা লাগিছে দিনটো বেয়াই যাব নেকি ৱেল বেছি টাইম হোৱা নাই 9টামান বাজিছে এতিয়া খোৱা বোৱা একো নাই শুকাই গৈছে ভোক লাগিছে কিন্তু মই তাৰ পৰা আহোঁ কেনেকৈ এতিয়া পইচা লৈহে আহিছোঁ চ' লিফ্ট খুজি আছোঁ
ষ্টাৰ্ট কৰিছোঁ আগবাঢ়ি যাওঁ আৰু মাত্ৰ 300 কিলোমিটাৰ্ছ আছে লেটছ চি লিফ্ট পাওঁ নে নাপাওঁ কালিৰ পৰা আৰু অলপ এনেকৈ আছোঁ অলপ মানেতো আছে 300 মই ইমানখিনি আহিলোঁ 300 মোৰ কাৰণে বেছি নহয় এতিয়া কিন্তু অলপকৈ থাকোঁতে গৈ আহি পোৱাই নাই কেতিয়া যে পাম আজি পাম নে নাই তাৰো নাই ঠিক লিফ্ট পাওঁ নে নাই ঠিক নাই গৈ আছে পিছে ঠিক নাই নহয় লিফ্ট লৈ ল'ম মই পাই যাম কিন্তু এই ৰ'দখনত মোৰ লাহে লাহে মানে মাথাটো গৰম হৈ যায়তো তো সেইটোৱে প্ৰব্লেম লেটছ সি এণ্ড এডভান্স আন্না কল মি আন্না হোৱাটছ ইউৰ নেম Mangitangam. Acha, where are you from? I'm from Tirupur. Okay. Even I am not asking him for the leave, but he himself asked me come to my car. So this kind of people you will get to find in Tamil Nadu. Nice to meet you, Anna. Thanks a lot. Thank you so much. Thank you so much. I am going towards Madurai. Aru Madurai mane Dhanushor movie ekhon aisile Madurai. So সেই জায়গাতে গৈ আছো and brother is telling that Madurai is actually dangerous place. Not like that. There Not people, like that, but people of people are so people are so kind, so lovable person there. Lot of people. தமிழ்ல சொல்லணும்னா பாசம் நேசம் நல்ல வீரம். Okay, but brother said me that don't mess with Madurai. Everyone have this. They have Misa. Mustard. Yeah. Mustard. Everyone have mustard. Yeah. Acha. Everyone have mustard in Madurai. So people are very lovable and very kind, but don't mess with them. Don't tease them because if you tease them, you'll वो गाड़ देगा आपको उधर ही Madurai में. ठीक है? So lot of information from Madurai I'm getting from my brother. Thanks a lot. Thank you. এইমাত্ৰ যিজন ল'ৰাক লগ পালোঁ দাদাজনক তেখেত এটা বহুত এমেজিং পাৰ্চন আছিলে বহুত ধুনীয়া পাৰ্চন হয় মানে বহুত হেল্পফুল বহুত আগুৱাই দিলে ফাৰ্ষ্ট অফ অল চাহো খোৱালে সেইখন দোকানত তাৰপিছত মোক বহুত উইছ কৰিছে বহুত ছাপোৰ্ট কৰিছে আৰু মোৰ ভিডিঅ' বনাই কিনে তেখেতৰ নিজৰ পেজত আপলোড দিছে তেওঁ এজন প্ৰফেচনেল ফটোগ্ৰাফাৰ আছিলে চ' থেংকছ এ লট তামিলিয়ান বহুত হেল্পফুল আছে কি হৈছে লিফ্টৰ ক্ষেত্ৰত অলপমান কেতিয়াবা হয় আজিকালি ইভেন কৰোণাও আছে তো সেইকাৰণে অলপ মই বুজি পাওঁ এই বস্তুটো তো লেটছ চি আগত এতিয়া নেক্সট কেনেকৈ লিফ্ট পাওঁ কাৰ লগত ক'ত লিফ্ট পাওঁ ভিডিঅ'টো চাই থাকিব আগফালে কি হয় গম পাই থাকিব এই মই এতিয়া অলপ আগফালে যাব লাগিব মানুহবিলাকে ক'লে যে ইয়াতে গাড়ী নোপোৱা তুমি অলপ আগত যোৱা তাতে ধাবা চাবা আছে নেকি তামিলতে গৈছে মই অলপ বুজি পাই গৈছোঁ আৰু আকাৰ ইংগিতত চ' কমেণ্ট এটা পাইছিলোঁ যে অলপ হাঁহি মুখেৰে ভিডিঅ' বনোৱা চ' বন্ধুসকল হাঁহি মুখেৰে পৰিস্থিতি লৈ কিনে হাঁহি মুখেৰে মোৰ ফালৰ পৰা ভিডিঅ' বনোৱা যাব কাৰণ যদি মোৰ পৰিস্থিতিটো বেয়া হৈ আছে বৰ্তমান ৰ'দ দিনটো ষ্টাৰ্টিঙতে অশান্তি গম পাইছে পইচাৰ ৰেটটো তাতে ৰখাই মাৰিছে মোক তাতে তো কি হ'ল লাহে লাহে ভিডিঅ'টো কি হয় ডাউন হৈ যায় কাৰণ মই ডাউন হৈ যাওঁ ডাউন মানে কি পটককৈ বুজি পাইছেতো ইমান টাইম গুচি গ'ল মাথাটোত সেইটোৱে খুব ঘূৰি আছে তো মই এতিয়া নিজকে মটিভেট মই নিজকে কৰিব লাগিব তো কেতিয়াবা অলপ টাইম লাগি যায় তো কেতিয়াবা ভিডিঅ'টো বৰিং হৈ যায় তো সেয়াই অলপ যেনেকুৱা চিটুৱেশ্যন হৈ থাকে এইটো চিটুৱেশ্যনত মানুহটো খং উঠি থাকিলে মই এতিয়া হাঁহি ভিডিঅ'টো কেনেকৈ বনাওঁ একচুৱেলি পাৰি একদম কিছুমান মানুহ পাৰে সেনেকৈ কৰিবলৈ কিন্তু মই চেষ্টা কৰি আছোঁ তেনেকৈ কৰিব যে খংটো নেদেখাই কিনে হাঁহি মুখেৰে ভিডিঅ'টো বনাওঁ নোৱাৰিব পাৰোঁ কিন্তু চেষ্টা কৰি আছোঁ তো ভিডিঅ'টো চাই থাকিব আগফালে লিফ্ট পাওঁ নে নাপাওঁ নাই পোৱা এতিয়ালৈকে চাই থাকিব চ' লিফ্ট পাই গ'লোঁ ফাইনেলি আৰু কন্যাকুমাৰীৰ কাৰণে অকণমান থাকি যাব বুলি কৈছে গম নাপাওঁ কিমান অকণমান এতিয়া কিন্তু না আপোনাৰ নাম your name मूर्ति अच्छा अन्ना का नाम मूर्ति है तो अभी हम लोग जा रहे हैं very happy man thanks a lot
can't show your face. Thank you, Anna. Thank you so much. I am traveling all over the India and taking lift and traveling. If I reach Kanyakumari, it will be a record for me. So thank you so much, Anna. Thank you so much. Thank you. Bye bye. Take care. Take care. Bye bye. And last 50 kilometers বাকি আছে 50 কিলোমিটাৰ বাকি আছে মোৰ কন্যাকুমাৰী পাবলৈকে আৰু এতিয়া মোৰ সাউন্ড বাঢ়ি বাঢ়ি গৈ আছে ইয়েছ আহি পালোৱে আৰু অলপমান কেতিয়াবা আৰু অলপকে আছো আৰু অলপমান প্লিজ oh my god man let's go and hitchhike the last hitchhiking Oof. কিমান দিনৰ পৰা hitchhike কৰি আছো and today is the day the last hitchhiking চাই থকা ভিডিঅ'টো okay hello Anna hello I want to go yeah there Kanyakumari We are not going to Kanyakumari. We are going to the between the Valliur. oh So you are not ready. okay thank you so much last 53 kilometers বাকি আছে কন্যাকুমাৰীলৈ বেগ তাতে থৈ দিছোঁ আৰু লিফ্ট খুজি আছোঁ আই হোপ এইটো লাষ্ট লিফ্ট হ'ব ভাঙি নাযাওঁ ডাইৰেক্ট কন্যাকুমাৰীলৈকে যাম আৰু তাৰপিছত তাতে কি হ'ব মই নিজে নাজানো ভিডিঅ'টো চাই থাকিলে গম পাব কি হ'ব তাতে গৈ কিনে চাই থাকিব ভিডিঅ'টো না লিফ্ট কন্যাকুমাৰী না ओके ओके अन्ना आपका नाम हाँ Surajudeen. okay thank you so much Anna for giving the lift I want to আগবাঢ়ি আছে লাহে লাহে আগবাঢ়ি কিনা পাই যাম আমি কন্যাকুমাৰী চাই থাকিব ভিডিঅ'টো টিকট আহিবা বুলি কৈছিলোঁ but I have to take 2 lift and this brother what's your name Manoj oh man Manoj so he gave me lift for 3-4 kilometers now I have to travel more than 20 kilometers 15 so that's all Kanyakumari গৈ আছোঁ লগ পাই আছোঁ অলপ বেছি সময় নালাগে অলপ টাইম লাগিব থেংক ইউ so much চাই থাকিব ভিডিঅ'টো থেংক ইউ so much 2.5 ঘণ্টা হৈ গ'ল 50 কিলোমিটাৰ গৈ পোৱা নাই ৱেল ইমান ধুনীয়া জেগাটো চাওকচোন আমি সৰুতে পঢ়িছিলোঁ উইণ্ড মিলছ বুলি কয় চাগে তো ইয়াৰ পৰা তাৰমানে ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় তো বহুত ধুনীয়া লোকেশ্যন হয় দেখি ভাল লাগিছে দেটছ অল অ'কে গাইজ নেক্সট লিফ্টটো এটা মদাহী এটা লগ পালোঁ মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ এনেকুৱা জ্বলাইছে এনেকুৱা জ্বলাইছে য়েছ ভাল আছিল মনটো ভাল আছিল মনেৰে চাপ আছিল কিন্তু সি খাই বৈ নিচাৰ যিটো হৈ আছে সি কি কৰে গমেই নাপায় বাইকত বহাইছে কন্দুৱাব বাকী আছে মোক সঁচাকৈ এনেকৈ চলাইছে বাইক মানে বেভিচাৰ ৰকমত চলাইছে মই ভাবিলোঁ মই মৰিলোঁ মই বাছ মোৰটোত এটা কথা খেলি আছে যে মই এটা পৰিলে মোৰ কি হ'ব আৰু কোনে চাব চিৰিয়াছলি ধেমালি নহয় এইটো সেইটো টাইমত কৈ আছোঁ কাৰণে ধেমালি হৈ আছে কিন্তু মোৰ বহুত চিন্তা হৈ গৈছিল চালা ইয়াক কেনেকৈ এতিয়া পিছাই এৰাও আহি বাছ ষ্টেণ্ডত বহি গৈছোঁ কৈছোঁ যে ইয়াৰ পৰা বাছেদি মই ক'ৰবাত যাম এতিয়া কেতিয়া যাবা যাম এটা লগৰ এটা আহি আছে তাৰপিছত এই এনেকৈ বাহানা মাৰি কিনে এটা বহি আছোঁ এতিয়াতে অলপমান বহিব লাগিব তাৰপিছতহে ইয়াৰ পৰা ওলাব পাৰিম সি আকৌ আহি নগ'লেহে হ'ল আৰু ঠিক আছে ভিডিঅ'টো চাই থাকক এইফালে আৰু কিবা কিবি বহুত হ'ব So guys, মই কন্যাকুমাৰী আহি পালোঁ ফাইনেলি মই 100% hitchhiking কৰিছোঁ আই এম ভেৰি হেপি খাবলৈ আহিছোঁ এতিয়া আহি কিনে খোৱাৰ ব্যৱস্থা কৰিম থকাৰ ব্যৱস্থা কৰিম আৰু টেণ্ট পাৰি থাকিবলৈ বহুত ইচ্ছা আছে সাগৰৰ পাৰত এতিয়া কিমান পচিবল হয় পাৰ্মিশ্যন পাওঁ নে নাপাওঁ বহুত গোটেইখিনি বস্তু ছাছপেঞ্চত আছে কিন্তু ভিডিঅ'টো আগফালে চাই থাকিব খাই বৈ লওক কি খাওঁ এই ৰুটি চুটি খাওঁ কিবা আৰু দেখুৱাব লগা বস্তু নহয় স্পেচিয়েল নহয় নৰ্মেল বস্তু আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব গম পাব ৰাতিৰ অৱস্থাটো কি হয় ভালকৈ থাকিব পাৰোঁ নে বেয়াকৈ থাকিব পাৰোঁ তো কলপাতত দিছে খাবলৈ আৰু ৰুটি আৰু ডাল খাই লওঁ বন্ধুসকল ক'ত আছোঁ চাওক
একদম শেষত ভাৰতৰ একদম শেষ জেগাডোখৰত আছোঁ ইমান দিনে হিচাইকিং কৰি আহি আজি শেষত মই আহি পাইছোঁ আৰু যোনটো মোৰ মনত ফূৰ্তি পাইছোঁ যিটো ফূৰ্তি লাগিছে মোৰ মই বুজাব নোৱাৰিম যে মই একেদিনাই ইয়াতে আহি পাই যাম মই ভাবিছিলোঁ যে এই জেগাটো কালিলৈ চাম ৱাও মেন ৰিয়েলি বিউটিফুল ৱাইড এংগল লেন্সত আছে অ'কে ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছে মেন ৱাও মেন দূৰত এইবিলাক চিকমিকাই আছে লাইট চাগে নাও নেকি বাৰু কি মই ক'ব নোৱাৰিম বহুত দূৰত আছে আৰু অজস্ৰ আছে গোটেই ট্ৰাভেলিয়ান হয় এতিয়া ছিজন টাইম নহয় বুলি গম পাইছোঁ লাইট জ্বলিছে বহুত ধুনীয়া পোহৰ হৈছে যিমান আন্ধাৰ হ'ব সিমানেই ধুনীয়া লাগিব মই অনুমান কৰিব পাৰিছোঁ বহুত ধুনীয়া চ' বিচৰ পৰা যাব দিছে বিচ নহয় ইয়াৰ এই জেগাডোখৰৰ পৰা যাব দিছে এলাউ নাই চাগে এতিয়া আৰু সময় পাৰ হ'ল কাইলৈ পাৰিলে আকৌ আহিম আৰু ভালকৈ দেখাম আৰু পাৰিলে তেনেকৈ চাম ঠিক আছে ইয়াৰ পৰা ওলাম ভিডিঅ'টো একেলগে চাই থাকিব শেষত থকাৰ ব্যৱস্থা হোৱা নাই কিন্তু এতিয়া মাথাত লাগি আছে কি হ'ব এইখন সাগৰ হয় আৰু পাৰতে এয়া সৰু সৰু দোকান আছে চবতে থাকে উৰিষ্যাটো দেখা পাইছিলোঁ মই উৰিষ্যাৰ মাৰ্কেটখন কিন্তু বহুতে ডাঙৰ আছিল ৱেল এইটো এতিয়া ছিজন টাইম নহয় কাৰণে চাগে এনেকুৱা এটা চিম্পল যিবিলাক পাৰ্মানেণ্ট দোকানী হয় সিহঁতে আছে কিছুমানটো দোকানী উঠি আহেতো মানে ছিজন টাইমত বিজনেছ কৰিবলৈকে সিহঁতে নাই চাগে মোৰ হিচাপত চ' এয়াই আৰু ভালেই হয় ডাঙৰ হয় মাৰ্কেটখন অ'কে এখন চি হয় সাগৰ হয় তো ইণ্ডিয়ান অ'চিয়ান সাগৰ দেখিছানে ৱেল সাগৰো দেখিলোঁ মহাসাগৰো দেখিলোঁ ফাইনেলি মোৰ থকা ব্যৱস্থা হৈ গ'ল পুলিচৰ লগত কথা পাতিলোঁ এটা পুলিচ আহিছিল ইয়াতে যোনে চাই আছিল আৰু জেগাডোখৰ তেওঁক মই দুটা ফুটা কিবাকৈ বুজালোঁ আৰু নিজে যি পাৰোঁ ইংলিছো বুজি নাপায় হিন্দীও বুজি নাপায় চ' মোৰ ঘৰ ৰেডি ফৰ দ্য ফাৰ্ষ্ট টাইম মেচুকাত কৰিছিলোঁ বাৰু কিন্তু এইটো দ্য ৰিয়েল অ'কে ভিতৰত লগ পাই আছোঁ অকণমান ৰখি দিয়ক শেষ কৰিম ভিডিঅ'টো চ' বন্ধুসকল আজি মই টেণ্টটোৰ ভিতৰত আজি ফাইনেলি টেণ্টটো কামত আহিল ইমান দিন হ'ল এমাহ হ'ব হৈছে মই টেণ্টটোত নাছিলোঁ ইউজ হোৱা নাছিল কিন্তু আজি ইয়াৰে হোটেল প্ৰাইজেছবিলাক বহুত বেছি হয় 500-600 এনেকুৱা হয় তো মইতো টেণ্টটো এনেই অনা হৈছে তো মই যেনে তেনে ৰিকুৱেষ্ট কৰি কিনে সুধিলোঁ আৰু টেণ্টটোত থাকিবলৈ অপৰচুনিটি পালোঁ ভাল লাগিছে অলপ ভয় লাগি আছে কাৰণ সাগৰখন একদম ৰাতি যেতিয়া মানুহ এটাও নোহোৱা হৈ যায় তেতিয়া সাগৰখনৰ যিটো শব্দ হয় সেইটো অলপ ভয় লগা হৈ যায় ৱেল ছাৰ্ভাইভ কৰি ল'ম আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ শেষত এটাই কথা ক'ব খুজিছোঁ যিটো বস্তু ভাবি আছে মন গৈ আছে সেইটো বস্তু কৰি লোৱাটো বেছি ভাল মোৰ মন গৈ আছে মই কৰি ল'লোঁ তাৰপিছত যি হয় দেখা যাব বাছ আজিৰ ভিডিঅ'টো এইখিনিয়ে সামৰিছোঁ লাইটটো পূৰা নাচিছে তিলোকে টেণ্টটো হিলি আছে একদম ঠিক আছে লগ পাইছোঁ নতুন এটা ভিডিঅ'ত টিল দেন টেক কেয়াৰ গুড নাইট বাই বাই